রাতিটা কি করবা লাগছে ঘরত ইথানো আইভার হওয়া নাই তিথানোর পরে মাতি আছো বাপ 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 হঠাৎ আজি আর মেম্বার আহার কথা আছিল আর অফিসত তো আইব ফটো উঠাবা ঘরত ঘর সর পাওয়া নাই এটাই মাত্র ঘর কিমান মাথা মারি আছো এ আইব আর মানুহ কেটা এনে বতর গিলা বেয়া ইথানে বৰষুণ আইবা লাগিলে কম দিগদার হব না ঘরতলতে কি কৰি আছা নাহাই কেউ এই সিয়েটার গিলা জোগাড় করেছুন তে কি হলতে এই মানুহ গিলা আইব যা মেম্বার আর অফিসার আইব ফটো উঠাবা এই তামুল পান জোগাড় করে সিয়েটার আনি থৈ দিবি যা দে হ'ব দে যা যা সকলে যা এইটোৱে গিৰিঘৰ তাৰ মানে ইমান দুখীয়া মানে নতুন কৰি বেলেগ ওলাই আহিছে তো ছাৰ হয় হয় এই চাওকচোন হয় বহুত দুখীয়া মানুহ আছা না আছো দে দে নমস্কাৰ নমস্কাৰ বাইদেউহঁত আহিছে আমাৰ ইয়াক মাতি দিম ৰ দে মাতক আছো না মানুহ কেইটা আহিছে কৰিব লাগছে আহে চিয়াৰ কেইখন লৈ আন সোনকালে তাৰ মানে খাতি চাচি আছে না হয় হয় এই ঝাৰু তুলে আছো ৰ মই অলপমান বহক ছাৰ বহক বাইদেউ বহক দে হ'ব দে বহকচোন বহক ছাৰ বহকচোন হয় হয় তামোল আনি হয় হয় এই ৰাস্তাবিলাক আৰু বেয়া হৈছে নহয় বৰষুণ সেইকাৰণে ঝাৰুকে তুলে আছো কাম বন নাই কিছুমান মানুহ এনেকুৱা ধনী ধনী মানুহ আছে এইবিলাককে মানে চৰকাৰে ঘৰবিলাক দিছে আপোনালোকে ঘৰবিলাক দিছে কিন্তু এইবিলাক ইমান দুখীয়া দুখীয়া মানুহ আছে এইবিলাকক মানেহে চৰকাৰে ঘৰ নিদিয়ে এইবিলাক সেইকাৰণে তাৰমানে মই লাগি পাতি ধৰিছো এইবাৰ এখেতসকলক আমি তাক ঘৰ দিব লাগে বাইদেউ আপুনি এইবিলাকক নাম দিয়ক দিব ফটাফট নামবিলাক উঠাই দিবি হয় ছাৰ আমি পোৱাই নাই ইমান দিলো নামবিলাক দিলো আমি পোৱাই নাই জমা দিব লাগে কাগজ পত্ৰ জমা দিব লাগে আধাৰ কাৰ্ড পান কাৰ্ড ৰেচন কাৰ্ড এইবিলাক ফটোকপি কৰি জমা দিবা হা বাইদেউৰ হাতত দিবা হ'ব ছাৰ আহি যাব ফটাফট আহি যাব তোমাৰ ঘৰটো হা চিন্তা নকৰিবা সেইগিলাখান চিন্তা কৰিব নালাগে যিহেতু মই মানে এই গাঁৱৰ মানুহৰ পৰা মই এটা চিলেকশ্যন হৈছো ডাঙৰ হৈছো সেইকাৰণে গতিকে মই ইহঁতক চাবাই লাগো ছাৰ নহয় গতিকে চিন্তা কৰিব নালাগে এইবাৰ মানে ঘৰ আহিবই পাম নে বাইদেউ কিয় নাপাবি তে খালি মই কৈছো নহয় ছাৰ কি কি লাগে আৰু একবাৰ কৈ দিয়ক আধাৰ কাৰ্ড হয় ছাৰ পান কাৰ্ড তাৰপিছত ৰেচন কাৰ্ড এইখিনি বাইদেউৰ হাতত কপি কৰি জমা দিবা ভোটাৰ আইডি ঠিক আছে এইগিলাখান মানে জমা দিলে মানে পাই যাব এতিয়া সেকেন্ড কিস্তিত পাব মানে আগৰ কিস্তিতো মানুহবিলাক পালে তো এইবিলাক হলো ও বাইদেউ কিবা লাগব নেকি কিবা লাগব মানে এইটোৰ কথা কৈছা নাই 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 এইটো বৰ্তমান চৰকাৰৰ ফালৰ পৰা খাৱা নিষেধ আমি 1 টাকা খাবা নোৱাৰো গতিকে বিনামূলীয়াত এইটো আমাৰ চৰকাৰৰ পৰা ঘৰ দিছে কিন্তু ইয়াতো এটা কথা এই যে চৰকাৰৰ পৰা যে ঘৰ আহিব সেই ঘৰটো ঠিক ঠাক জখৰ পইচাহে আহিব কিন্তু তাৰ পৰা 1 টাকাও খাবা নোৱাৰবি 1 টাকাও দিবা নোৱাৰবি ঠিক ঠাক ঘৰৰ কাৰণে ধুনীয়াকে সম্পূৰ্ণ হৈ যোৱাকে এটা ঘৰৰ টাকা আহিব এই টাকাখিনি বেংকৰ জৰিয়তে এই বেংকত উলাই উলাই আনিব লাগিব তাৰ পিছত ঘৰৰ মেৰামতি কৰিব লাগিব আৰু যদি ঠিক সময়ত এই ঘৰটো সেই টাকা দিয়ে সম্পূৰ্ণ কৰিব নোৱাৰা কিন্তু চৰকাৰৰ ফালৰ পৰা দণ্ডনীয় আছে হয়তো হি জেলতো যাব পাৰে এই কথাষাৰ কিন্তু মনত ৰাখিব নহয় নে ছাৰ হয় হয় এই দুখীয়া ঘৰ বাইদেউ কি কৰবি দে পালে আৰু হ'ব দে আচ্ছা ঠিক আছে যাব সেইবিলাক কাগজ পাতিবিলাক তোৰ কপি কৰি থৈ দিবা ঠিক আছে বাইদেউৰ হাতত জমা দিবা হা ঠিক আছে দে আহিলো দে ঠিক আছে কিমান দূৰ আছে এইফালে আৰু নাই আজি তো আজি খাম সরকারের পয়সা বেঙ্গতের বেউলাই আজি মাছ খাম সরকারের খরচি হই হব আজি মাছ খাম ওই কাকা মাছও নিবা লাগছে মোৰো আজি অৱশ্যে ঘৰত একো চাটনি নাই ৰ এই কাকা ঘৰতে যাই কিনে ময়ো মাছকো পাম কাকাকো ফুলাই কিনে ময়ো মাছ খাব পাম আজি কাকা ঘৰতে ডাঙৰ মতা খাবা ইমান গৰম চালা এই মৰণ নহা ফাটাৰটা ইথানো আহিবাই হোৱা নাই কোন পুৰতে গিছে ওলাই বেংকত ঘৰৰ পইচা ল'বা কিমান পুৰত বা আহি পাই মুৰবা জানা নাই ইথানো হগ্ৰ চালা মৰণ নহা ফাটাৰটা একে কুবে বাকাৰ দিন চিয়াৰ দি পাৰাচিতে হলুং বা কিবাই হলুং মই ভাই ৰাইচাইজ খাতিৰ নকৰং দেই আহক তাক আজি ভাল ডিম হেক্ষা চিন পোৱা নাই মোক আহক তাক আজি ভাল ডিম নহয় মই আমি আজি মাছ খাম ইৱাই মাছ আনছো ও মাছ আনছা
মাছ খাবি নাই তুই কিয় নাখাম তে মাছ ইমান ভাল তুই মই তোৰে গুণ গাই আছিলো এই কাণ দুখন তুমি শুনা পাইছো নহয় কিবা ভাত আৰু কোবালি পেলাই একোৱেই নহয় একো নহয় কোন ৰাতিপুৱাই ওলাই গৈছা পইচা ল'বা ঘৰৰ পইচা ল'বা ইথানে আহি পোৱা নাই ইথানেহে আহি পেলাই দহটা মাছ তুলি কিনে এই মাছটা ঔটেঙা দি ৰান্ধবা লাগিব ঔটেঙা দি বনাং ৰ তোক ঔটেঙা দি বনাম তুই যে ইমান মাছ চাছ লৈ আহিব পাৰা নিজে কাপোৰ চাপোৰ লৈছা কয় মোৰ কাপোৰ শাৰী লাগে মোক এখন আগে মাছ খাং মাছ খালি পিছত যি হয় হ'ব এই মাছ অ মাছে মাংস খাবি তুই ঘৰৰ পইচাখিনি কে অ মাছে মাংস খাই কিনে যিথান পইচা গৈ শেষ হয় খানাৰ ভাত খাবি নাযাম খানা জিয়ালত যাব লাগে মই জিয়ালত যাম মই ভয় নকৰো মাছে মাংস টেম টেম কৰি খাই থাকে তুমি হয় যা মোক জিতি কথা নকবি আহি আছে ৰ মেম্বাৰ আৰু মেম্বাৰনি যি কৰা কৰিবি খাবি মোক জিতি কথা নকবি A few moments later. লৈ আহিছা তুই তুইও তো কম লবিয়া নহয় হয় লৈছা দেখা দে ইয়েছ খাও খাব পিও মিছকাৰো ওকা এই খাও বিয়া খানাই মত এই বিয়াৰ মত লৈ আহিছা ওকা তোক চোন মই মাছ আনা দেখাইছিলো কতে মাছটা না এই মাছ আনা পাইছিলো এই খাৰিঙিক সি নাৰান্ধে হলে মাছটা এইটা মাছটা এইটা খা আছা মাছকে খা ল ৰান্ধে নাই খা যেনে তুই বাৰ হুহে বিছি কথা আহক স্যার আহক এইটো হৈছে আমাৰ সেই থাৰেঙা আৰু থাৰিঙিৰ ঘৰ এই 13 নম্বৰত নাম আছে স্যার চাকচোন থাৰেঙা আছে না থাৰেঙা আয়ো ও কাকা তোৰ গুষ্টি আছে 13 নম্বৰত আছে না থাৰেঙা এটো তো লাষ্ট কিস্তি এনেকি টিং দিয়া নাই এটো তো টিং হ'ব লাগিছিল কি এনেকুৱা হৈছে বেটো তাকেতো নমস্কাৰ নমস্কাৰ থাৰিঙি দোকান চেয়াৰ লৈ আছোন লৈ সংকলে লিয়া ছাৰতে আহিছে বাইদেউহঁতে আহিছে লৈ আনা আপুনি ঘৰটো ফটো উঠাই লওকচোন ফটো উঠাই ল'ব লাগিব মইতো তাৰমানে ওপৰত জনাব লাগিব এইটো 13 নম্বৰ হৈ আছে না 13 লাষ্ট কিস্তি আছিল পাৰিবা ডেঞ্জাৰ বস্তু হৈছে কৃষ্ণ কৃষ্ণ হৰি Hina khabi. স্যার থাৰেঙা কো একেলগে মাৰি লওক নেকি অ সাৰাতে আইছা মেম্বাৰনি বাইদু বহে কেতে হৈছে বহক স্যাৰ ওপৰত জনাব লাগিব আচ্ছা ঠিক আছে স্যার বহক হ'ব লাষ্ট কিস্তিটো এনেকে টিং দিব লাগিছিল এইটো আজিয়ে লগা কথা আছিল স্যাৰ দিয়ক এইটো তাৰমানে 10 নম্বৰ ওপৰত অৰ্ডাৰ আছে তো সোনকালে তাৰমানে কামবিলাক হৈ যাব লাগে এতিয়াতো হ'ব লাগিছিলে হয় স্যাৰ মেম্বাৰ আৰু মেম্বাৰ নিছে কি আছে সব বিজা তুমি মাছে মাছ খাই আছা বহকচোন আপোনালোকে মতামলি আহম ৰ ইয়া লেখা আছে লাষ্ট কিস্তি 13 নম্বৰ 13 নম্বৰত লাষ্ট কিস্তি আছে কি কৰিবি বাইদেউ কি পালো আপোনাকে শুনতি ক'ব লাগে তুই কচোন কৈ একবাৰ মোৰ কি জানতে মই মাছ আনা দেখা পাওঁ হে আহিছিলো মানুহবিলাখানে ঘৰ নিদিলিও ক'ব আমি এনে ফটোত জিতালো ফটোত জিতাই আমাক একো নিদিল যেতিয়া আমি চৰকাৰৰ ফালৰ পৰা লাগি পাতি দি ঘৰ দিও তেতিয়া মানুহবিলাখানে মদে মাংসই শাৰী চাৰি গাড়ী কিবা কিবি কিনি টকা পইচা বিলাক শেষ কৰি দিয়ে আৰু যাৰ ফলত ঘৰ একো কমপ্লিট হৈ নলায় সেইটোতো মই দুখ পাইছো এইটোতো হ'ব লাগিছিলে নহয় এইটো কিয় জানো হোৱা নাই এইটো বাইদেউ অলপ আপুনি জোৰ দিব ফটাফট দেৰি কৰিব এইটো ওপৰত জনাই দিব এইটো এনেকে থাকিলেতো নহ'ব এইটো একদম আমাৰ কমপ্লেইন হৈ যাব না চৰকাৰেতো এইবাৰ বহুত তাগৰা কৰিছে আইনগিলাখান বেলেগ হৈ গৈছে এতিয়া আৰু সেই আগৰ দিন নাই নহয়নে ছাৰ হয় বাইদেউ হয় টকা পইচাবিলাক ব্যৱহাৰ কৰিব লাগিব দে হিৰি তামোল কিনিচোন বিয়া হৈছে পুচিছে মেম্বাৰনি বাইদেউ দে ছাৰ এগিলাচ এগিলাচ মদকে খাই যা নাই মদ নাখাওঁ নাখোৱা আমিতো মদ খাব নোৱাৰো তামোলচোন নাইকে না বুঢ়া নালাগে নাই ছাৰ আমাৰ তামোলো নাখাওঁ মদো নাখাওঁ হা খালি টকা পইচাবিলাক ব্যৱহাৰ কৰ আৰু শুন চৰকাৰে ছাৰক ধৰিব আৰু ছাৰ হাতে মোক ধৰিব মই তোহঁতক ধৰিম ইমানখিনি টকা পইচা পোৱাৰ পিছতো এনেকা কৰি মদে মাংস খাই নাচি আছা না হা ঘৰ নিদিলেও কবি
আৰু ঘৰ দিয়াৰ পিছতো ঘৰটো কমপ্লিট কৰি ওলাবা নৰা মোৰ কিন্তু দোষ নাই দেই যদি ৰাঙা ঘৰত যাব লগা হয় ৰাঙা ঘৰত যাব লাগিব না কি কই ছাৰ হয় বাইদেউ হয় দে ছাৰ বেছি দেৰি নকৰো নেকি আমি আজি যাওঁ এইবাৰ কিন্তু আহিবা লাগিলে কথা বেয়া হ'ব ঘৰটো কি কৰি কমপ্লিট কৰা সেইটো তোহাৰ দায়িত্ব ওলাম দে আমি আহিম দেই ওলাম ওলাব দেই হা চালা বুঢ়া তোৰ কাৰণে তো চবিগিলা খান হ'ল তাহলে টাকা পইচা মাখান গোটেই খাই কিনে উৰাবি খা মোদকে খা আৰু বিৰকি তুইও খা মোদাকি চালা ঘূৰি ফুৰিব আহিছা তুই মুন্ঠা মদ খা তুই আৰু বিলকি তুইও ৰাতিপুৱাই বেলেগৰ ঘৰত কাজিয়া লগাব নাহিবি কোনে যা কোনে আউট তুই দিছা নাই আৰু তুই ভাতাৰ তোৰ ইমান ইকাছে বাপ বিলকি তুই দিছা নাই ৰাতিপুৱাই খালি মদ কি মুৰ্গা কি চিয়া চব একেই নাখাম